আছোঁ। এতিয়া আমি নামঘৰলৈ আহি আছোঁ। দেখি চাগে গম পাইছে, গামোচা লৈ আহিছোঁ। মা মই আবা আহি আছোঁ। নামঘৰত ভাগৱত পাঠ চলি আছে। ভাবিলোঁ কি তাতে চাকি এগছ জ্বলাই আহোঁ, আপোনালোকক দেখাই দিম বাৰু ভাগৱত পাঠ। আহি আছোঁ আমি ইয়াত তিনিওজনী খোজকাঢ়ি। এটা বস্তু চাব হা, মইতো এইফালে এনেকৈ ভিডিঅ' অকণ কৰি আহি আছোঁ। এইফালে চাওকচোন, এইয়া দেখিছে চেলফি উঠি উঠি আহি আছে বাটে বাটে। এয়া হাজি মাছি দাঁড়ে ভুয়ো পাখে দেখিব তন্দুলৰ উপরে শিরলাশয় তাতে সেৱা কৰি আহিলোঁ। বেছি সময় নকৰিলোঁ বাৰু, নবহিলোঁ। এতিয়া আমি আহি আছোঁ ঘৰলৈ। চাহ দিলে, চাহ খালোঁ। প্ৰসাদ দিলে, প্ৰসাদো খালোঁ বাৰু অকণমান। এতিয়া আহি আছোঁ। চাওকচোন, চবৰে পদূলিত গামোচা দি দি থৈছে। ইমান ভাল লাগিছে দেখিবলৈ। চাহ খোৱা হ'লনে সকলোৰে? আমি ভাগৱতৰ পৰা আহি আকৌ একাপ চাহ খাই ল'লোঁ বাৰু। তাৰপিছত মানে কি আৰু, দুইজনীয়ে লেকচাৰ মাৰি আছোঁ পূৰা। এইয়া দুইজনীয়ে পূৰা লেকচাৰ মাৰি আছোঁ। আৰু মায়ে ভাত বনাই আছে। ৰ'বচোন, কি বনাইছে মই সুধি আহোঁ মাক। ৰ'ব, কি বনাইছে মায়ে? কি কৰি আছ তই? ৰ'বা, ভিডিঅ' অকণ কৰি আছোঁ। কি বনাইছে? চিকেন আৰু কি বনাবা? দালি বনাম, বেঙেনা ফ্ৰাই, বন্ধাকবি ভাজি, ইমানেই। মায়ে বনাই আছে আমাৰ কাৰণে ভাত, আৰু আমি দুজনী পূৰা লেকচাৰ মাৰি আছোঁ। কালিৰ পিছত আৰু ব্লগ বনোৱাই নহ'লে। মানে কি, আলহীও আছে যে, বাহঁতৰ লগত সেনেকৈ কথা পাতোঁতে ব্যস্ত হ'লোঁ। মা, মই, বা তিনিওজনী লগ খালোঁ। আৰু এতিয়া আকৌ নেক্সট ডে হয়। কালি যে ভাগৱত পাঠ আছিলে, আজি আকৌ তালৈকে আহিছোঁ। আজি মানে শেষৰ দিন হয়, 3 দিন পাতিলে, আজি শেষৰ দিন। তালৈকে এতিয়া আহি আছোঁ। তিনিওজনী ব'লকচোন একেলগে গৈ থাকোঁ, আপোনালোককো লৈ যাম। আহি আছোঁ আমি, পাইছোঁহি আৰু নামঘৰ। আংকেনিয়া যাচি বিহাদিও মাধৱ যৌতুক পৰিয়ালে
এতিয়া এয়া ঘৰলৈ আহি আছোঁ ভাগৱতৰ পৰা। তাতে বহুত মানুহ যে বেছিকৈ ভিডিঅ' কৰিবও নোৱাৰিলোঁ, হ'লেও যি পাৰোঁ অকণমান আপোনালোকলৈ কৰিলোঁ আৰু প্ৰসাদ খালোঁ আৰু তাতে নিৰামিষ ভাত খুৱাইছিলে সেয়াও খালোঁ। ভালো লাগিলে বাৰু সকলোৱে এনেকৈ একেলগে এসাঁজ খালোঁ। এতিয়া মনটো বেয়াও লাগিছে, তিনিদিনীয়া হ'ল যে শুনি থাকিব পাৰোঁ, আজিৰ পৰা নাই আৰু হ'লেও আৰু সেয়া এতিয়া ঘৰলৈ আহি আছোঁ আৰু। গুড ইভিনিং, সকলোৰে চাহ খোৱা হ'লনে? আমিও ভাগৱতৰ পৰা আহি অলপ ৰেষ্ট ল'লোঁ, তাৰপাছত চাহ খালোঁ। আজি এওঁ আহিছে আৰু ৰাতিৰ সাঁজ আজি মাহীৰ ঘৰতে খোৱা হ'ব। ইয়াতে মানে খাবলৈ ক'লে এতিয়া মাহীয়ে বনাই আছে। এইয়া কি বনাই আছে মাহী? বনাই আছে খাহী মাংস বনাই আছে আৰু কি বনাব মই আপোনালোকক একদম শেষত দেখাই দিম কি কি বনাই আজি আমাৰ কাৰণে। এতিয়া ভাত খাবলৈ যোগাৰ হৈ গ'ল, কি কি দিছে বনাই দেখাই আছোঁ চাওকচোন। এয়া ভাত, দালি, এয়া খাহী মাংস, চালাড, নেমু, এইফালে বেঙেনা ফ্ৰাই আৰু বিন, গাজৰ আৰু সৰু আলু ভাজি। আজি ৰাতিৰ সাঁজ। তেনেহ'লে এতিয়া আমি সকলোৱে খাই লওঁ। সকলোলৈ ভাত বঢ়া হৈছেই, মই চব দেখুওৱা নাই, এখন কাঁহী সজাই দেখাইছোঁ আৰু আপোনালোকক। আৰু মোৰ চেনেলটোত যদি প্ৰথমবাৰৰ কাৰণে আহিছে আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰি যাব আৰু ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব। আকৌ লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে।